আৰম্ভ কৰিছোঁ। ধন্যবাদ। শুভ মুহূৰ্তত আমি ভেৰগাঁও মহকুমা হেডকোৱাৰ্টাৰত আমাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে যি অস্থায়ী কাৰ্যালয় লৈছে সেইটো মুকলি কৰিলোঁ। আজি ৰাইজে সুন্দৰভাৱে অংশগ্ৰহণ কৰি উৎসাহ যোগাইছে ভাৰতীয় জনতা পাৰ্টিক, যাতে অহা 22 তাৰিখত বিপুল ভোট প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে যি নিৰ্ণয় লৈছে, আজি তেওঁলোকে ওলাই আহি মানে ভাৰতীয় জনতা পাৰ্টিক ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকে সুবিধা প্ৰদান কৰিছে। আজি আমি তেনেকুৱা যোগদান কাৰ্যসূচী যদিও লোৱা নাই, তেওঁলোকে নিজে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যোগদান কৰিব আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ তথা আমাৰ কৰ্মদক্ষ আমাৰ অসমৰ মুখ্যমন্ত্ৰী কৰ্মদক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত মানে চৰকাৰ চলি আছে, যি মানে অসমখন অন্য মানে দিশত লৈ গৈ আছে, তেখেতৰ কাম কাজ কৰাৰ আৰু বিশ্বজিৎ দৈমাৰীৰ যি মানে সমষ্টিক উন্নয়ন কৰাৰ দিশত যি কাম কৰিছে, এইবিলাক দেখি আকৰ্ষিত হৈ তেওঁলোকে যোগদান কৰিছে, তেওঁলোকে প্ৰকাশ কৰিছে আমাক। ইয়াতে যিহেতু এজন কাৰ্যবাহী সদস্য আছে ভেৰগাঁও পৰিষদীয় সমষ্টি, কাৰ্যবাহী সদস্য আছিলে, এতিয়া নাই। ৰাইজে ৰজা, এতিয়া ৰাইজে ৰায় দিব। এসময়ত আছিলে, কিন্তু এতিয়াতো ৰাইজে মানে ৰায় দিব, গতিকে ৰাইজৰ ৰায়টো আমি গ্ৰহণ কৰিম আৰু ৰাইজে অলৰেডি ডিচিশ্যন লৈ থৈছে। সমষ্টি উন্নয়নত ব্যৰ্থ হৈছে, মই সেইটো বুলি ক'ব নাযাওঁ, কিন্তু প্ৰতিষ্ঠান ঢৌ বিৰোধী যথেষ্ট ওলাইছে, যথেষ্ট প্ৰতিষ্ঠান ঢৌ বিৰোধী তেখেতৰ মানে ওলাই আহিছে। আমাক কিয় ভোট দিব? কাৰণ BTC বাকীয়ে বুজি পাইছে যে ৰাষ্ট্ৰীয় দল নেতৃত্বাধীন চৰকাৰ, কেন্দ্ৰীয় আৰু অসম চৰকাৰখনৰ আশীৰ্বাদ নহ'লে BTC উন্নয়ন নহয়। BTCৰ যি BTR চুক্তি কিছুমান দফা ৰৈ গৈছে, এইবিলাক দফা পূৰণ কৰিব লাগিলে, ৰূপায়ণ কৰিব লাগিলে BJP দলৰ আশীৰ্বাদ, BJP দল চলোৱা চৰকাৰৰ আশীৰ্বাদ নহ'লে সম্পূৰ্ণ নহয়গৈ। গতিকে ৰাইজে সেই কথাটো অনুভৱ কৰি আজি তেওঁলোকে স্পষ্টভাৱে BJP দলক ভোট দিব। আৰু আমাৰ এই অঞ্চলটো জানে আৰ্থিকভাৱে যথেষ্ট জৰুলা, তেওঁলোকক কোনোবা এজনক অৰুণোদয় দৰকাৰ আছে, কোনোবাক মানে PM কিষাণৰ দৰকাৰ আছে, বেমাৰ আজাৰ হ'লে আয়ুষ্মান ভাৰত দৰকাৰ আছে। এইবিলাক মানে সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আৰু সুবিধা পাই থকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। নহয়, এইটো কথা নহয়, আমাৰ লগত কোনো সম্পৰ্ক নাই। কাৰণ মই এতিয়ালৈ গম পোৱা নাই, কিন্তু এটা কথা ঠিক, নিজাববীয়াকৈ নিৰ্দলীয় কিয় খেলিব ডিচিশ্যন লৈছিল তেওঁৰ কথা এইটো। কিন্তু ইয়াত ৰাজনীতিটো আজিৰ তাৰিখত তেনেকুৱা ইমান ৰাজনীতি হৈ নাথাকে, ৰাজনীতি ইমান সহজ নহয়। গতিকে তেওঁ কিছু অনুভৱ কৰি নিশ্চয়কৈ উইথড্ৰ কৰিব ওলাইছে। মই এতিয়ালৈ শুনা নাই, উইথড্ৰ কৰাৰ পিছতে মই গম পাম যে তেওঁ উইথড্ৰ কৰিছে বুলি। কিন্তু এটা তেওঁলৈ শুভেচ্ছা থাকিল, আৰু যদি ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিব বিচাৰিছে তেতিয়াহ'লে মষ্ট ৱেলকাম। কাৰণ পৃথিৱীৰ মাজতে সৰ্ববৃহৎ মানে সদস্য থকা হ'ল ভাৰতীয় জনতা পাৰ্টি। গতিকে ইয়াত যোগদান কৰি মানে আমাৰ এজন ফেমিলি মেম্বাৰ হ'ব পাৰিলেও তেখেতৰো গৌৰৱ এটাৰ কথা আহি পৰিব।